নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিবি ক্ৰিয়েশ্যন। আজি মোৰ লগত আছে বিপ্লৱ। আজি আমি বৰ্তমান এতিয়া উপস্থিত আছোঁ শিৱসাগৰ বৰপুখুৰী পাৰ। আৰু আজি আপোনালোকক অকণমান দেখুৱাম শিৱসাগৰ পুখুৰী পাৰ, অলপ দেখুৱাম, শিৱদৌল দেখুৱাম, বিষ্ণুদৌল দেখুৱাম। তো আহক, বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ।
তো বন্ধুসকল মোৰ লগত যে আছে বিপ্লৱৰ এটা ইউটিউব চেনেল আছে ইয়াৰ ইউটিউব চেনেলটোৰ নাম হৈছে টেকনিকেল আছাম মই ডেছক্ৰিপশ্যনত ইয়াৰ ইউটিউব চেনেলৰ লিংকটো দি দিম আপোনালোকে ইয়াৰ চেনেলটোত নিশ্চয় যাব ভিডিঅ'বিলাক চাব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'বিলাক আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ যাবলৈ ওলাইছোঁ শিৱসাগৰ বৰপুখুৰী পাৰতে অৱস্থিত আহোম ৰাজত্বকালৰ কিছুমান পুৰণি কীৰ্তিচিহ্ন সাঁচি ৰখা এটি ঘৰ সেই ঘৰটো হৈছে যাদুঘৰ আৰু এইটোৱেই হৈছে শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত যাদুঘৰ আৰু ইয়াৰ পিছত আপোনালোকক দেখুৱাম শিৱসাগৰৰ বৰপুখুৰী পাৰতে অৱস্থিত শিৱসাগৰ জিলাৰ কাৰাগাৰখন আৰু এইখনেই হৈছে শিৱসাগৰ জিলাৰ কাৰাগাৰ যোনখন বৰপুখুৰী পাৰৰ উত্তৰ দিশত অৱস্থিত বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবত এতিয়া থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব তো আজি আপোনালোকক সেইকেইটা দেখুৱালোঁ আৰু বহুত দিনৰ মূৰতে ব্লগিং ভিডিঅ'টো বনালোঁ আৰু এই বিপ্লৱৰ যোনটো মই ক'লোঁ টেকনিকেল আছাম যোনটো চেনেল আছে সেই চেনেলটো আপোনালোকে চাব লিংকটো দি দিব ডেছক্ৰিপশ্যনত লিংক দি দিম তো আজিলৈ ভিডিঅ'টো ইমানেই জয়া এখন বাই বাই